হাগি পক ধুইছানে কাগজ দি মুচিছা হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম মাই ইউটিউব চেনেল মনোভাই গান্ধী তো আজি থাম্বনেইলটো দেখি গম পাইছে কি বিষয়টো শান্তি গম পাইছে না জীৱনটো একদম শান্তি নাইকিয়া হৈ গৈছে একদম অশান্তি আপোনালোকে কেতিয়াবা বিচাৰে নাই শান্তি বিচাৰে চাগে ন মই বিচাৰোঁ কিন্তু মই কেতিয়াবা একদম শান্তি নাইকিয়া হৈ গৈছে হে ঘৰত যদি থাকোঁ হে যদি গেমকে খেলি থাকোঁ তো মায়ে ক'ব এইখন গৰমত কি ধা কৰি আছ শুনিবলৈ মন নাই যোৱা বন্ধ কৰ গ'ল আকৌ সেইটোৱে হে নেক্সট আকৌ মাইকীজনীয়ে ক'ব নহয় আপুনি মোৰ পাউডাৰটো চেচ দিলে আৰু মই কওঁ তুমি এনেও বগা পাউডাৰ নঘঁহিলেও তুমি এনেও বগা নঘঁহিলেও হ'ব কিন্তু নুবুজে অশান্তি দিব লাগে যে আকৌ ভিতৰত যদি ৰুমৰ ভিতৰতে যদি সোমাই শুই থাকোঁ তেতিয়াও ক'ব বিয়া পাতিলেও অকল কি ৰুমতে সোমাই থাকোঁ শান্তি নাই তো আপোনালোকৰ কেতিয়াবা হয় নেকি মোৰ কিন্তু একদম শান্তি নাই আৰু কেতিয়াবা মানে একদম শান্তি নাপাওঁৱে মানে তো গেমটো বাদ দিলোঁ মই বেলেগ কিবা এটাই কৰি আছোঁ মাইকীজনীয়ে মাতিব হেৰা শুনিছা মই আকৌ নাই শুনা কাৰণ শুনিছা পাছৰখিনি একোৱে নাথাকে এনেই শুনিছা এনেকুৱা যদি ৰিংটন যদি আপোনাৰ 5 মিনিটৰ মূৰে বাজি থাকে হেৰা শুনিছা আপুনি কিবা এটা কাম কৰি শান্তি পাব জানো নেপায় নাই মুঠতে শান্তি নাই তো শান্তি ক'ত পাব কেনেকৈ পাব আপোনালোকে বিচাৰে নেকি শান্তি তো আপোনালোকক দেখাম শান্তি ক'ত পায় কেনেকৈ পায় অ'কে তো ব'লক মই দেখাই আছোঁ মই ক'ত শান্তি পাওঁ ট্ৰাই কৰি চাব আপোনালোকেও পাই যাব পাৰে মই কিন্তু বহুত শান্তি পাওঁ একদম মোৰ কাৰণে চবতকৈ শান্তি মানে তো আহি গ'লোঁ শান্তি পোৱা জেগালৈ তো ময়ো ভাবিলোঁ ভিতৰতনো কিমান কৈ থাকিম ভিতৰততো শান্তি নাই ক'ব কি বকি আছোঁ এখন তো মই দেখাই আছোঁ শান্তি ক'ত আছে শান্তি আছে সেয়া এনেকৈ আপুনি সোমালে তাকেতো মাৰিলে অ'কে আৰু মোৰ হ'ল শান্তিৰ ৰাজসিংহাসন এইখন ক'ত গ'ল এইখন মোৰ শান্তিৰ ৰাজসিংহাসনে আৰু अरे कहना क्या चाहते हो তো আপুনি আহিলে ইয়াত ধুনীয়াকৈ বহিলে সেই ঘাঁহখনত এইটোৱে শান্তি আৰু আপুনি লেট্ৰিনতকৈ শান্তি আৰু ক'তো নাপায় পূৰা শান্তি জেগা এটা হ'ব কোনো ডিষ্টাৰ্ব নকৰে আমাৰ অসমীয়াত কথা এষাৰ আছে নহয় লেট্ৰিনত সোমালে মানুহে কথা নাপাতে সেইটোৱে আৰু তাৰ ফাইদা তুলিব পাৰি আৰু এতিয়া আপুনি লেট্ৰিনত সোমাই আছে আপোনাক বাহিৰৰ পৰা কোনেও নেমাতে লেট্ৰিনত আছে বা কোনোবা বেলেগ মানুহ আহিলেও ক'ব সি নাই নেকি মায়ে কৈ দিব তাৰ পেটটো বেয়া কৰিছে নেকি আজি লেট্ৰিনতে আছে ডিষ্টাৰ্ব নাই ধুনীয়া মানে মই কওঁ যে ইয়াতকৈ শান্তি জেগা নাই আৰু মানে আপুনি ইয়াত চব কৰিব পাৰে কিছুমানে আৰু समझ रहे हो ना মই বুজি পাইছে আৰু ন গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবোৰেও কথা পাতিব পাৰে লেট্ৰিনত যিবিলাকক ঘৰত গালি দিয়ে সিহঁতে লেট্ৰিনতে কথা পাতে শান্তি মোৰ আগৰকেইজনীয়ে লেট্ৰিনৰ পৰাহে ফোন কৰে মোক পচন্দ নকৰে আৰু ঘৰত গালি চালি দিয়ে লেট্ৰিনৰ পৰাই কয় মই কেতিয়াবা ভাবোঁ দেই কেনেবা যদি মোৰ পইচা পাতি হৈ যায় সেয়া আৰু মই কিন্তু ৰুমৰ ভিতৰত এ চি নলগালেও মই এই লেট্ৰিনত কিন্তু এ চি লগাই লওঁ সঁচা কথা কৈছোঁ তেতিয়াতো আৰু শান্তি পাম আৰু পৰম শান্তি পাম এইফালে চেঁচা বতাহ তাৰপৰা ধুনীয়াকৈ ইয়াত বহি থাকিম কোনো ডিষ্টাৰ্ব নিদিয়ে আৰু যি মন যায় তাকে কৰি থাকিম এতিয়া মই ভিডিঅ' এডিট কৰিব হ'লে মই ডাইৰেক্ট ইয়ালৈ আহিলোঁ লেট্ৰিনলৈ আহিলোঁ ইয়াতকৈ শান্তি জেগাই নাই কোনো ডিষ্টাৰ্ব নাই
তামোল চাদা যি খাৱনি ল আকৌ এইটো নেভাবিব দেই লেট্ৰিনত সোমাই আছোঁ খুব লেতেৰা লেতেৰা গোন্ধা সেইটো নহয় মানুহৰ চাফ চিকুণটোৱে মেইন কথা ন ফেচনা চেচনা লগাই থৈছোঁ ধুনীয়া ধুনীয়া গোন্ধাই থাকে বহুত টেনশ্যন নাই তো মই ভাবোঁ লেট্ৰিনটোতে এচি এটা লগাই ল'ব লাগিব আৰু যদি ভগৱানে পইচা চইচা দিয়ে পুৰা শান্তি নহয় তো আপোনালোকৰ কেতিয়াবা অশান্তি পালে এই শান্তিলৈ চাব পাৰে হা তো আৰু কিমান কথা পাতিলে ভিডিঅ'টো হৈ যাব বহুত দীঘল তো আপোনালোকৰ যাওক মই এতিয়া শান্তিতে ভিডিঅ'টোকে এডিট কৰি লওঁ আৰু দেই भाई मजा आया।